নমস্কাৰ বন্ধু বান্ধৱীসকল। আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত জুনিয়ৰ এছিষ্টেণ্ট আৰু লাইব্ৰেৰী এছিষ্টেণ্টৰ পদ খালী হৈছে আৰু ইয়াৰ যিটো প্ৰথম পোষ্ট আছে সেইটো হৈছে এছিষ্টেণ্ট লাইব্ৰেৰিয়ান। এটা পোষ্ট আছে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আৰু কোৱালিফিকেশ্যন লাগিব আপোনাৰ লাইব্ৰেৰী ছায়েন্সৰ ডিপ্ল'মা লাগিব আৰু ইয়াৰ বাবে আপোনাৰ চেলাৰী দিয়া হ'ব 14,000 টকাৰ পৰা 49,000 লৈকে আৰু গ্ৰেড পে দিয়া হ'ব 7,400। আৰু 2 নম্বৰ যেটো পোষ্ট আছে সেইটো হৈছে লাইব্ৰেৰী এছিষ্টেণ্ট। ইয়াৰ বাবে আপোনাৰ পোষ্ট আছে দুটা আৰু ইয়াত এটা আনৰিজাৰ্ভ কেটেগৰী আৰু এটা ST প্ৰাৰ্থীৰ কাৰণে ৰিজাৰ্ভ কৰি ৰখা হৈছে আৰু ইয়াৰ বাবে কোৱালিফিকেশ্যন লাগিব আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব আৰু ইয়াৰ লগতে লাইব্ৰেৰী ছায়েন্সত ডিপ্ল'মা থাকিব লাগিব বা ইকুইভেলেণ্ট হ'লেও চলিব আৰু ইয়াৰ বাবে আপোনাৰ চেলাৰী দিয়া হ'ব 14,000ৰ পৰা 49,000 লৈকে। আৰু 3 নম্বৰ যেটো পোষ্ট আছে সেইটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট। এটা পোষ্ট আছে OBC আৰু MOBCৰ কাৰণে অকল। কোৱালিফিকেশ্যন লাগিব ইয়াত আপোনাৰ বেচেলাৰ ডিগ্ৰী লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা আৰু আপোনাৰ লগতে 6 মান্থৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। ইয়াত আপোনাৰ চেলাৰী দিয়া হ'ব 14,000ৰ পৰা 49,000 লৈকে আৰু ইয়াতে আপোনাৰ যেটো এজটো হ'ব লাগিব সেই এজটো হ'ব লাগিব 21ৰ পৰা 43 ইয়াৰ্ছৰ ভিতৰত আৰু SC ST আৰু PWD কেণ্ডিডেটৰ বাবে 5 বছৰৰ ৰেহাই দিয়া হ'ব আৰু আপোনাৰ ৰিটেন টেষ্ট আৰু কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টৰ মাধ্যমে ইয়াৰ চিলেকশ্যন হ'ব আৰু ইয়াত আপোনাক অফলাইন যোগে এপ্লাই কৰিব লাগিব ডাকযোগৰ মাধ্যমে। আপুনি ষ্টেণ্ডাৰ্ড ফৰ্ম এটা ফিল আপ কৰি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড আৰু আপোনাৰ পাছপৰ্ট চাইজ দুটা ফটোগ্ৰাফ ছিগনেচাৰ দি আৰু লগতে 5 টকাৰ এটা টিকট লগাই সেলফ এটেষ্টেড এনভেলপ অৰ্থাৎ আপোনাৰ যেটো এনভেলপত যেটো ভৰাব তাত এটা ছিগনেচাৰ কৰি ইয়াত যেটো এড্ৰেছ আছে দ্য ডাইৰেক্টৰ অফ ট্ৰেইনিং আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ জৱাহৰ নগৰ খানাপাৰা গুৱাহাটী 22 ইয়াত পঠাই দিব লাগিব আৰু ইয়াৰ লাষ্ট ডেট যেটো আছে সেইটো হৈছে 23/8/2019। আৰু যদি এতিয়ালৈকে আপোনাৰ কিবা কনফিউজন থাকে তেনেহ'লে আপুনি assamjobnews.com-ৰ ৱেবছাইটত আহি এইটো ভালকৈ পঢ়িব পাৰে আৰু ইয়াৰ তলত অফিচিয়েল নটিফিকেশ্যন দিয়া আছে সেইটো ডাউনলোড কৰি চাব পাৰে আৰু মই এই ৱেবছাইটৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপুনি ডাইৰেক্ট ৱেবছাইটত আহিব পাৰে। তেনেহ'লে আজিৰ বাবে এইখিনি আৰু এনেধৰণৰ জবৰ বিষয়ে আপডেট পাবৰ কাৰণে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিয়ক। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ, জয় হিন্দ, জয় ভাৰত, জয় অসম।